নমস্কাৰ নতুন এটা ভিডিঅ'ৰ সৈতে শ্ৰী জুৱেলাৰীলৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ আমাৰ ঘৰৰ কিছুমান সৰু সৰু বস্তুৰ ভিডিঅ', যিবোৰ বস্তু আপোনালোকৰ ঘৰতো আছে বা আমাৰ ঘৰতো আছে, কিন্তু আমাৰ ঘৰৰ বস্তুবোৰ কিছুমান বেলেগ ধৰণৰ বস্তুৱে বনোৱা, মানে যিবোৰ অলাগতিয়াল বস্তু সেইবোৰক পুনৰ ব্যৱহাৰ কৰি পেলাই এই বস্তুবোৰ বনোৱা হৈছে। আৰু যিহেতু আপোনালোকেও বহুত বেছি আগ্ৰহী এনেকুৱা ধৰণৰ বস্তুবোৰ চাবৰ কাৰণে, বনাবৰ কাৰণে, সেয়েহে বহুত বেছি ভাল লাগে মোৰো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ বনাই। তো আজিৰ ভিডিঅ'টো তেনেকুৱা ধৰণৰ কিছুমান বস্তু লৈ আহিছোঁ আমাৰ ঘৰত বৰ্তমান থকা, গতিকে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু তাৰ আগতে পুনৰ এবাৰ উভতি যাওঁ নাহৰৰ বুকুলৈ, যিহেতু এইকেইদিন নাহৰৰ ভিডিঅ'ই দি আছোঁ। আজি একেবাৰে শেষৰটো মানে নাহৰৰ বুকুৰ পৰা অনা এটা টোপোলা খুলিছোঁ, ভাবিছোঁ তাৰে আংশিক দৃশ্য আপোনালোককো দেখুৱাওঁ বুলি। তো এয়া আমাৰ সকলোৱে এতিয়া টোপোলা খোলাত ব্যস্ত হৈছে, যিহেতু ডিব্ৰুগড়ৰ টোপোলা, আৰু মোৰ বাবে বহুত বেছি বিশেষ এই টোপোলাটো, যিহেতু শেষৰ সময়খিনিৰ আৰু চিৰ জীৱনৰ বাবে বুটলি অনা স্মৃতি বিজড়িত এটা টোপোলা। আৰু এয়া ভণ্টিয়ে একদম মূৰত মাৰি লৈছে মোৰ আটাইবোৰ বস্তু। এই উপহাৰখিনি হ'ল মোৰ বিশ্ববিদ্যালয় জীৱনৰ বিদায়ী উপহাৰ। যিহেতু বিশ্ববিদ্যালয় বুলিলেই খুব কম সময়তে আচলতে সকলোৰে লগত এটা আত্মীয় সম্পৰ্ক গঢ় লৈ উঠে, আৰু যেতিয়া সময়খিনি শেষ হৈ যায় তেতিয়া একেবাৰে শেষ সময়খিনিত স্মৃতি হিচাপে সকলোৱে সামৰ্থ্য অনুসৰি সকলোকে এটা উপহাৰ দিয়ে। বিশেষকৈ আমাৰ বিশ্ববিদ্যালয়ত, মানে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এই পৰম্পৰাটো বহুত বেছি চলে। আৰু সেয়াই মোৰো এয়া হ'ল মৰম লগা মৰমৰ উপহাৰ সকলোৱে দিয়া। খুব সযতনে সাঁচি ৰাখিছোঁ মই এই উপহাৰখিনি, আৰু আজি বহুত দিনৰ মূৰত খুলিলোঁ এই টোপোলাটো। আৰু এয়া হ'ল কাতি বিহু সময়তে বনোৱা আমাৰ ঘৰৰ তুলসী ভেটিৰ অকণমান ভিডিঅ' বনাই থৈছিলোঁ, যিহেতু ভিডিঅ'টো, সেয়ে ভাবিলোঁ আজি অকণমান ইয়াতে আপলোড কৰোঁ বুলি। তো এনেকৈ তুলসী ভেটি আৰম্ভ কৰিছিল, আৰু এয়া এনেকৈ শ্বেপ দিছিল তুলসী ভেটিটো। অলপ বেলেগ ধৰণে বনোৱা হয় আমাৰ ঘৰৰ তুলসী ভেটিবোৰ, প্ৰত্যেক বছৰে সেইটো আমাৰ এটা পৰম্পৰাৰ দৰেই তুলসী ভেটিটো যিমান পাৰি মানে আনকমন কৰা হয় আৰু। তো এইবাৰ এনেকৈ বনোৱা হৈছিল, যদিও শেষত অৱশ্যে আৰু অলপ বেলেগ কৰি দিয়া হ'ল, ষ্টেপকেইটা কাটি দিয়া হ'ল, আৰু শেষত এনেকৈয়ে ফুলদানি নিচিনাকৈ তুলসী ভেটিটো বনোৱা হৈছিল। তো তাৰে আংশিক দৃশ্য আপোনালোকক দেখুৱালোঁ। আৰু এয়া হ'ল ৰাতিৰ দৃশ্য। চাকি ধূপ জ্বলোৱাৰ পিছতো খুব ধুনীয়া লাগিছিল তুলসী ঢেঁপীটো দেখিবৰ কাৰণে। আৰু এই ঢেঁপীটোত শিল, ইটা বা গোবৰ একো ব্যৱহাৰ কৰা নাই, অকল মাটিৰেই বনোৱা হৈছে, মাটিৰেই শ্বেপ দিয়া হৈছে। তো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। এইফালে এয়া বনাই থকা হৈছে এডাল মোবাইল ষ্টেণ্ড। নিশ্চয় আপোনালোকে দোকানৰ পৰা অনা বা অনলাইনত অনা মোবাইল ষ্টেণ্ড বহুত দেখিছে। তো আজি আপোনালোকক দেখুৱাম হাতে বনোৱা এডাল মোৰ মোবাইল ষ্টেণ্ড। আৰু এইখিনিতে কৈ দিওঁ, যিহেতু বহুতে হেণ্ডমেড বস্তু বনোৱা ভিডিঅ' দিব কৈ আছিল, মই যাৰ বাবে দিব পৰা নাই ভিডিঅ'বোৰ, এয়া যিহেতু ষ্টেণ্ড বনাই থকা হৈছে সেয়েহে দিব পৰা নাই। এতিয়া আপোনালোকক লাহে লাহে দিম ভিডিঅ'বোৰ। তো এয়া ফাইনেল লুক হৈ গ'ল মোৰ হেণ্ডমেড বস্তু বনোৱা মোবাইল ষ্টেণ্ডডাল, আৰু এয়া চব অলাগতিয়াল বস্তুৰে বনোৱা হৈছে। এয়া হ'ল ফেনৰ ষ্টেণ্ড, মানে ফেনৰ পাংখাকেইখন কি কৰিলোঁ আপোনালোকক দেখুৱাইছিলোঁ, আৰু তাৰ ষ্টেণ্ডডাল এয়া চিমেণ্ট ভৰাই লৈছোঁ, যিহেতু পাতল হয় ষ্টেণ্ডডাল। আৰু যিবোৰ অলাগতিয়াল কাঠ পৰি থাকে আমাৰ ঘৰ বনোৱা, সেইবোৰেই বুটলি আনি এয়া বনোৱা হৈছে মোবাইল ষ্টেণ্ড। এয়া চবফালে ঘূৰাব পকাবও পাৰি, মানে নট বলটো ফিটিং কৰি দিয়া হৈছে, দেখিছে আপোনালোকে। মুঠৰ ওপৰত দোকানৰ পৰা অনা প্লাষ্টিক বা লোহাৰ মোবাইল ষ্টেণ্ডতকৈ এয়া কাঠৰ হাতে বনোৱা ষ্টেণ্ড কোনো গুণে কম নহয়। এয়া এডাল ষ্টেণ্ড খুলি পেলাই আন এডাল ষ্টেণ্ড লগাই ল'লোঁ। সুবিধা অনুসৰি দুডাল ষ্টেণ্ড বনোৱা হৈছে, যিহেতু ভিডিঅ' বনাওঁতে দুডাল ষ্টেণ্ড প্ৰয়োজন হয়, সেয়েহে প্ৰয়োজন অনুসাৰে এনেকৈ ষ্টেণ্ডডাল বনোৱা হৈছে। ফ্ৰণ্ট কেমেৰা কৰি বা বেক কেমেৰা কৰি যিকোনো মানে সুবিধা মতেই ভিডিঅ' বনাব পাৰি এতিয়া। এয়া সকলো সুবিধা হৈ গ'ল। আৰু চাবচোন, যিকোনো বস্তুতে যদি ৰঙৰ সমাহাৰ থাকে দেখিবলৈ সোণতে সুৱগা হৈ পৰে। সেয়েহে ময়ো পলম নকৰি অলপ ৰং ছটিয়াই দিলোঁ, আৰু এতিয়া দেখিবলৈ দেখিছে এয়া কিমান বেছি ধুনীয়া লাগিছে। তো এয়া ফাইনেল লুক হৈ গ'ল মোৰ মোবাইল ষ্টেণ্ড ৰেডি। আৰু সুবিধা অনুসৰি এয়া সকলোফালে ঘূৰাব পকাব পাৰি, বহুত বেছি ভাল লাগিছে। ময়ো এক্সাইটেড এডাল ষ্টেণ্ডত ভিডিঅ' বনাবৰ কাৰণে। তো এয়া বেয়া পুৰণি মোবাইল এটাকে আনি ষ্টেণ্ডডালত থ'লোঁ, আৰু ডেমো হিচাপে আপোনালোকক দেখুৱালোঁ। নিশ্চয় গম পাইছে, আৰু আশা কৰিছোঁ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ষ্টেণ্ডডাল দেখিবলৈ কেনেকুৱা লাগিছে। আনকমন, ইউনিক, হাতে বনোৱা, পেলনীয়া সামগ্ৰীয়ে বনোৱা এডাল ষ্টেণ্ড। একেবাৰে শেষত এয়া দেখুৱাব লৈছোঁ আপোনালোকক আমাৰ ঘৰৰ বৰষুণৰ পানী ধৰা এটা প্ৰক্ৰিয়া। যিহেতু অকণমানি এটা ফিচাৰী আছে আমাৰ, তাতে পানী দিবৰ কাৰণে এনেকুৱা ব্যৱস্থা কৰি দিয়া হৈছে। এতিয়া কমকৈ বৰষুণ আহি আছে, সেয়েহে ধৰিব পৰা নাই নিশ্চয় আপোনালোকে। এয়া নাৱৰাৰ পানী পৰি আছে, আৰু
এয়া কামত নহা পাইপৰ টুকুৰা লগত এই সেউজীয়া বটলটো হ'ল স্প্ৰে মেচিন এটা অকণমানি স্প্ৰে মেচিন আছিল সেইটো যিটো কামত নাহিলে পিছত এনেকৈ ইয়াত ব্যৱহাৰ কৰা হৈছে এয়া বৰষুণৰ পানী এইফালে আমাৰ ফিছাৰীটোলৈ গৈ আছে দেখিছেই মাছবোৰ অলপ ডাঙৰ ডাঙৰ হৈছে আপোনালোকক পিছে পৰে দেখাম তো এনেকৈ বৰষুণৰ পানী আমাৰ মিনি ফিছাৰীলৈ যায় কিন্তু যেতিয়া বৰষুণ নাহে তেতিয়া আমাৰ মিনি ফিছাৰীটো পানী শুকাই যায় যিহেতু তলখন বকা কৰি থোৱা আছে সেয়েহে টিউবৱেলৰ পৰাই পানী যোৱাৰ ব্যৱস্থা কৰি থোৱা হৈছে সকলো ফালৰ পৰাই সুবিধা অনুসৰি ব্যৱস্থা কৰা হৈছে এয়া দেখিছে যদিও মিনি ফিছাৰী ইয়াত লেতেৰা পানী একেবাৰে ব্যৱহাৰ কৰা হোৱা নাই বৰষুণৰ পানী আৰু টিউবৱেলৰ পানীয়েই আছে তো এয়া আপোনাক সময় দেখিছেই নিশ্চয় আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিল আমাৰ ঘৰৰ কিছুমান সৰু সৰু বস্তুৰ আংশিক ভিডিঅ' যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু যদিহে নতুনকৈ আহিছে মোৰ চেনেলত তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব নতুন এটা ভিডিঅ'ৰ সৈতে সকলোকে পুনৰ লগ পাম